ৰাজ্যৰ অংগনৱাড়ী কৰ্মচাৰীসকলৰ কাৰণে লৈ আহিছোঁ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। কেতিয়া বৃদ্ধি হ'ব অংগনৱাড়ী কৰ্মচাৰীসকলৰ মাননি? মাননি বৃদ্ধিৰ চৰকাৰী জাননী প্ৰকাশ কৰাৰ দাবী অংগনৱাড়ী কৰ্মী সহায়িকাৰ। 4 নৱেম্বৰত অংগনৱাড়ী কৰ্মী সহায়িকাৰ আন্দোলনৰ কাৰ্যসূচী। ৰাজ্যৰ অংগনৱাড়ী কৰ্মী সহায়িকা আৰু মিনি কেন্দ্ৰৰ কৰ্মীসকলৰ মাননি বৃদ্ধিৰ প্ৰস্তাৱত চৰকাৰে আজিলৈকে মান্যতা প্ৰদান নকৰাৰ প্ৰতিবাদত আৰু মাননি বৃদ্ধিৰ চৰকাৰী জাননী প্ৰকাশ কৰাৰ দাবীত পুনৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাই। এই ঘোষণা অনুসৰি অহা 4 নৱেম্বৰত গুৱাহাটীৰ উজান বজাৰ স্থিত শিশু আৰু মহিলা কল্যাণ বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। উল্লেখ্য যে অংগনৱাড়ী কৰ্মীসকলৰ বিগত 7 বছৰ ধৰি মাহিলী মাননি বৃদ্ধি হোৱা নাই। সেই মাননি বৃদ্ধিৰ দাবী জনাই বহু আবেদন নিবেদনৰ অন্তত বাধ্য হৈ সন্থাই 2021 চনৰ পৰাই শান্তিপূৰ্ণভাৱে বিভিন্ন প্ৰকাৰৰ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিব লগা হৈছিল। 2023 চনৰ 26 নৱেম্বৰৰ পৰা 2024 চনৰ 17 মাৰ্চলৈ ভিন ভিন সময়ত কৰ্মবিৰতিও পালন কৰিবলগীয়া হৈছিল। 2024 26 ফেব্ৰুৱাৰীৰ পৰা 17 মাৰ্চলৈ সচলৰ ধৰ্ণাস্থলীত 21 দিন ধৰি দিনে নিশাই বহি ধৰ্ণা কাৰ্যসূচীও ৰূপায়ণ কৰিবলগীয়া হৈছিল। কিন্তু বিভাগীয় সঞ্চালকৰ উল্লিখিত মাননি বৃদ্ধিৰ প্ৰস্তাৱক অসম চৰকাৰে আজিলৈকে মান্যতা প্ৰদান নকৰিলে। অসম চৰকাৰে অৰ্থাৎ মহিলা আৰু শিশু কল্যাণ বিভাগে নিজস্বভাৱেও কোনো বিকল্প প্ৰস্তাৱ অথবা মাননি বৃদ্ধিৰ ঘোষণা নকৰিলে। গতিকে চৰকাৰৰ এনে অনমনীয়া অৱস্থানৰ পটভূমিত সন্থাই বাধ্য হৈ পূৰ্বতে স্থগিত ৰখা আন্দোলনৰ কাৰ্যসূচী পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত লয় বুলি বিবৃতিটোত সন্থাৰ সভানেত্ৰীয়ে কয়। সেয়েহে অংগনৱাড়ী কৰ্মীসকল বাধ্য হৈ আকৌ আন্দোলনৰ পথত আগবাঢ়িছে। যিহেতু যোৱা 7 বছৰ ধৰি অংগনৱাড়ী কৰ্মীসকলৰ মাননি বৃদ্ধি হোৱা নাই আৰু ভাৰতৰ অন্যান্য ৰাজ্যৰ তুলনাত অসমৰ অংগনৱাড়ী কৰ্মীসকলৰ মাননি বহুত কম, সেয়েহে ৰাজ্যৰ অংগনৱাড়ী কৰ্মীসকল আন্দোলন কৰিবলৈ বাধ্য। উল্লেখ্য যে বহুত দিনৰ পৰা অংগনৱাড়ী কৰ্মীসকলৰ মাননি বৃদ্ধিৰ প্ৰতিশ্ৰুতি দিছিল ৰাজ্য চৰকাৰে, কিন্তু আজিলৈকে অংগনৱাড়ী কৰ্মীসকলৰ মাননি বৃদ্ধি হোৱা নাই। ৰাজ্য চৰকাৰে উক্ত বিষয়টো অত্যন্ত গুৰুত্ব সহকাৰে লোৱা উচিত। ৰাজ্যৰ অংগনৱাড়ী কৰ্মী, আশা কৰ্মী আৰু ৰন্ধন কৰ্মীৰ সকলো বাতৰি সময়মতে পাবলৈ আপোনালোকে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। We hope this video was informative and helpful. Thanks for watching the video.